গাইজ আপোনালোকৰ কি খবৰ? মোৰ খবৰ ভালে। মোৰ অন্য এটা ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই নীলপ্ৰিয়ম আৰু এতিয়া যাই আছোঁ আমি পথাৰলৈ। যিহেতু পথাৰত কঠীয়া পৰা হৈছে, কঠীয়াবোৰ গোটাই হাঁহ আৰু ছাগলীয়ে খাব ধৰিছে, সেয়েহে দেউতাই নেট দি আছে। সেয়ে মই ভাবিলোঁ অলপমান চাই আহোঁ যে দেউতাক হেল্প কৰি দি থৈ আহোঁ। আৰু আপোনালোকে দেখা পাইছে সেনেকৈ যাবলৈ ওলাইছোঁ। আৰু আগফালে আমাৰ দ্বীপ আছে, দ্বীপক বাৰু মই দেখাই আছোঁ তোমালোকক, চাই থাকিব আপোনালোকে। এতিয়া আমি বোকাত নামি গ'লোঁ আৰু এইফালে দ্বীপ যাই আছে। এই দ্বীপ কি লাইন? ভাল নাই খবৰ পাতি? বা কি কৰা হয়? এইটো দ্বীপ আমাৰ উল্টি পৰিল। দ্বীপ কি হ'ল তোমাৰ? উল্টি পৰিল, ই উল্টি পৰিল। এইটো দ্বীপ চাইচোন উল্টি পৰি পেলাই ই আমাৰ শ্বৰ্ট ফিল্মকেইখনতো কোনো পধ্যে নোলায়, কেমেৰা কৰি থাকে যিহেতু। আৰু আজি লৈ আহিলোঁ ইয়াক পথাৰৰ মাজত, সেই অৱস্থা আহিছোন। দ্বীপ অনুভৱ কেনেকুৱা তোমাৰ? গোটাই পৰিলে নে? গোটাই পৰিলি নে? ঠিকে আছে, ভাল কথা। গাইজ ফাইনেলি আহি পালোঁ আমি এতিয়া কঠীয়া তলি। এয়া কঠীয়া দেখাই পাইছে আপোনালোকে। আৰু এয়া আপোনালোকৰ দি কিমান দীঘল হৈছে কঠীয়া কমেণ্টত জনাব। এয়া এতিয়া আমি এনেকৈ আছোঁ আৰু পথাৰৰ মাজত। এয়া হ'ল কঠীয়া আমাৰ। এইফালে নেট বেৰি আছে দেউতাই, চাব পাৰে এইটো। আৰু এইফালে এইটো দ্বীপ, আৰু পৰি ধৰি অৱস্থা নাই ইয়াৰ, হ'লেও কঠীয়া হেৰি কৰি আছে। ইফালে এনেকৈ আৰু কঠীয়া মুখা গোটাই খালা হাঁহে, দুডালমান আছে এতিয়া। এইটো এতিয়া পূৰা খঙত ৰুদ্ৰ শৰ্মা হৈ আছে, একদম গালি পাৰি দিপিলা। তই কিয় পল্লি গৈছোঁ তই? কি ক'ত যোৱা তুমি? হেল্ল' এভৰিৱান, এইখিনি হ'ল আমাৰ কঠীয়াতলিখিনি। আৰু আপোনালোকে দেখা পাইছে কি ধুনীয়া সেউজীয়া হৈ উঠিছে। হ'লে কি হ'ব, গোটাই খাই দিলে আৰু গোটাই পথাৰখন আপোনালোকক দেখাইছোঁ। ইফালে দ্বীপ আছে আমাৰ, দ্বীপে পৰি ধৰি অৱস্থা নাই, তেওঁ দেখাইছোঁ আৰু আপোনালোকক। এইটো এই যাই আছে, ময়ো এতিয়া বৰ্তমান ঘৰত খালি আহি আছোঁ। দেউতাৰ খঙে উঠিল আহা দেখা পাই, কেৱল কৈছে যি ভিডিঅ' বনাব হ'লে আহিব পাৰা, এনে কাম কৰিব হ'লে আহিব নোৱাৰা। গতিকে সেনেকৈ আহিলোঁ আমি। এইফালে এইটো দ্বীপে কৈ আছে যে কিবা কলকাতাৰ কথা, আৰু ময়ো এনেকৈ আহি থাকিলোঁ। আৰু সি মোক গালি পাৰিব ধৰিছে, মই বোলে তাক বোলে একেলাই এৰি থৈ আহিলোঁ। এনেকৈ আহি পেলাই এইখন হ'ল